वेलकम टू बैक माई यूट्यूब चैनल मिस्टार गुंजन 449। আজি মানে আমাৰ যোনটো গান চলি আছে ন বিহু গানটো সেইটো আজি ফাইনেল ডাবিং আছে। তো এতিয়া ই গান গাব আৰু মোৰ লগৰ এটাই গান গাব। তো এইটোৱে ষ্টুডিঅ'টো আৰু বলক তাৰ ভিতৰলৈ সোমাই যাওক, কি হয় গোটেইখিনি দেখুৱাম। এনে গানটো যে আজি ফাইনেল ডাবিং আছে কেনেকুৱা এক্সাইটেড? বহুত নে? একচুৱেলি মই বহুত নাৰ্ভাছ। তো বলক ভিতৰলৈ সোমাই যাওঁ। চব আহি ইয়াতে বহি আছে কাৰণ অকণমান পিছতে মিউজিকৰ মানুহজন আহিব, মানে এতিয়ালৈ আহি পোৱা নাই আৰু চবেই একে পূৰা গান চান প্ৰেক্টিচ কৰি আছে কাৰণ তাত গাব লাগিব ন, ফাইনেল যিহেতু। এতিয়া ফাৰ্ষ্ট ডাবিং ল'ব যোনজনে গানটো বনাইছে, তেওঁক ডাবিংটো ল'ব, তাৰপিছত ছেকেণ্ডজনক মাইক্ৰফোন গোটেইখিনি ঠিক কৰি লৈছে। মানে মোৰ ষ্টুডিঅ'ত ইমান কাম নাই, সেইকাৰণে অলপ ওলাই আহিছোঁ। কিনো কৰি থাকিব, তাত গান চলি আছে বাৰু। আহি পালোঁ, আকৌ যাওঁ আকৌ সোমাই। গান গাই গাই মানে গোটেই সোপা মাত শুকাই গৈছে। মই বাৰু নাই দেই, গান গাব বাহিৰে ওলাইছোঁ আৰু এতিয়া মানে চাহ লৈ যাব আহিছোঁ। কোনখন বা চাইকেল দোকান নে বাইকৰ দোকান বা গম পোৱা নাই। গাইজ দোকানখনে বিচাৰি পোৱা নাই, ৰ'ব যোনখন দোকানত পঠিয়ালে। চাইকেল আগত চাইকেল দোকান নাই নেকি, বোলে নাই ন, ঘূৰাব লাগিব। কোনকেইখন বা দোকানকেইখন ধৰিব পৰা নাই। এইখনে নেকি, নামটো কৈছোঁ হ'বও পাৰে নহ'বও পাৰে। চাহখিনি খাই লওঁ, মাত ভাল কৰিব কাৰণে। চাহখিনি খাই লোৱা এই খাই লোৱা চাহ। ৰেকৰ্ডিং কৰি ফাইনেলি ঘৰ পালোহি, কিন্তু আমাৰ আজি ফাইনেল বুলি কৈছিলোঁ, কিন্তু ফাইনেল নহ'ল কাৰণ এজন ছিংগাৰৰ মাতটো অলপ বহি আছিল, সেইকাৰণে আজি ফাইনেল কৰিব নোৱাৰিলে। নেক্সট আৰু এদিন সেইটো ডাবিং লৈ কিনে আমাৰ ফাইনেল হৈ যাব। আৰু মোৰ ভ্লগটো ইমানেই আছিল, আজিলৈ আহিছোঁ গাইজ, বাই বাই। নেক্সট ভ্লগলৈ অপেক্ষা কৰিব, তো বাই বাই।